মুহূৰ্তত লৈ আহিছো এটা আশাব্যঞ্জক বাতৰি কিয়নো চাকৰি ওলাইছে ৰাজ্য চৰকাৰৰ কেইবাটাও চাকৰি ইতিমধ্যে মুকলি হৈছে আজিৰে পৰা আবেদন প্ৰক্ৰিয়া ইতিমধ্যে অনলাইনৰ জৰিয়তে আৰম্ভ হৈছে ৫২,০০০ টকা পৰ্যন্ত দৰমহা লাভ কৰিব এই চাকৰিৰ জৰিয়তে কি নথিপত্ৰ লাগিব শিক্ষাগত অৰ্হতা কিমান লাগিব আবেদন অনলাইনত কিদৰে ঘৰতে বহি কৰিব পাৰিব সকলো বিস্তৃত তথ্যসকলৰ বাবে লৈ আহিছো আৰু দ্বাদশ আৰু দশম শ্ৰেণী উত্তীৰ্ণ লোকসকলেও চাকৰিৰ বাবে কৰিব পাৰিব আবেদন সকলক সবিস্তাৰে জনাম আজিৰে পৰা কৰক আবেদন প্ৰক্ৰিয়া অনলাইনত ইতিমধ্যে আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিয়া হৈছে মেট্ৰিক উত্তীৰ্ণ দ্বাদশ উত্তীৰ্ণ সকলৰ বাবে আহি গ'ল চাকৰিৰ সুবিধা ইতিমধ্যে পুৱাৰ ভাগৰ পৰাই আৰম্ভ হৈছে অনলাইনত আবেদন প্ৰক্ৰিয়া অনলাইনত কিদৰে আবেদন কৰিব বিস্তৃত তথ্য সকলক সবিস্তাৰে পুংখানুপুংখকৈ দেখুৱাম ঘৰতে বহি মোবাইলতে আপুনি কৰিব পাৰিব অনলাইন আবেদন অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদ মুকলি হৈছে আবেদনৰ অন্তিম তাৰিখ 9 অক্টোবৰ আজিৰে পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া 9 অক্টোবৰ পৰ্যন্ত অব্যাহত থাকিব অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা ইতিমধ্যে এখন বিশেষ পত্ৰ প্ৰেৰণ কৰা হৈছে যিখন পত্ৰত সুস্পষ্টকৈ সমগ্ৰ পদসমূহৰ সন্দৰ্ভত চাকৰিৰ দৰমহা সন্দৰ্ভত আৰু সমান্তৰালকৈ নথিপত্ৰ আৰু যোগ্যতাৰ মাপকাঠি সন্দৰ্ভতো কেতবোৰ কথা স্পষ্টকৈ লিখা দেখিবলৈ পোৱা গৈছে অসম লোকসেৱা আয়োগে এটা বিশেষ মেইল তেওঁলোকে প্ৰেৰণ কৰিছে যিটো মেইলৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন এপ্লাই অনলাইনৰ বাবে আপুনি এটা বিশেষ মেইল চুজ কৰিব লাগিব এটা বিশেষ ৱেবছাইট তেওঁলোকে দিছে যিটো ৱেবছাইটত আপুনি ক্লিক কৰি সেই ৱেবছাইটটোত থকা ফৰ্মখন ফিল আপ কৰি চাকৰিৰ বাবে কৰিব পাৰিব আবেদন আৰু ইয়াতে অনলাইন আবেদনৰ বাবে এটা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে এই ৱেবছাইটটো লিখি ৰাখক এই ৱেবছাইটটো মনত ৰাখক https://apscre recruitment.in এই বিশেষ ৱেবছাইটটো আপুনি মনত ৰাখক